মই কৃষ্টিবা ব্লগ চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ পাপাৰ বছৰেকীয়া পতা হৈছে। পাপা বছৰেকীয়া আগতে হৈছিলে, কিছু অসুবিধাৰ কাৰণে পিছুৱাই দিয়া হৈছে আৰু ঘৰত খুৰাহঁতো থকা নাছিলে। কিন্তু আইতা ঢুকোৱাৰ কাৰণে পাপাৰ বছৰেকীয়াটো বেছি ডাঙৰকৈ পাতিব পৰা নাই আৰু সেয়েহে আজি দিনটোতে পতা হৈছে। বলকচোন কিহৰনো যোগাৰ কৰিছে, কি যোগাৰ কৰিছে তাকে চাওঁ। কি যোগাৰ কৰিছে তাকে চাওঁ। মায়েনো কি কৰিছে পাকঘৰত, বলকচোন চাওঁগৈ। আৰু ভিডিঅ'টো মিছ নকৰিব, চাই যাব, গোটেইটো চাই যাব, তেতিয়াহে গম পাব আমাৰ ঘৰত কোন আহে কোন নাহে। আপোনালোকে চাবচোন আৰু কি যোগাৰ কৰা হয় গোটেইখিনি চাব, তেতিয়া গম পাব। স্কিপ নকৰিব, কণ্টিনিউ চাব। এয়া মাইক চাংঘি ৰ'ব, কলৰ পাৰলৈ যাওঁ। কি কৰিছে? এয়া পাণ ধুই আছোঁ। পাণ ধুই আছে। পাণ ধুই হৈছে, ইয়াৰ পাছত মাছ ধুম। তোমালোকেও চাই থাকিব পাৰিবা। মাছ ধুবলৈ যায় বোলে। দেখিবা আমাৰ কাৰণে মই এতিয়া ওলাই লওঁ, যিহেতু মানুহে এবাৰ মই এতিয়া একদম লেতেৰা হৈ আছোঁ। তাৰপিছত আকৌ লগ পাই আছোঁ। মোৰ ওলাই গৈ হৈ গ'ল। এতিয়া পাপাৰ ওচৰত চাকি দিওঁগৈ, তাৰে যোগাৰ কৰোঁগৈ। চাকি দিয়া মোৰ শেষ হৈছে। এয়া আমাৰ খুৰা ছোৱালী এজনী আছে, তাইৰ ওচৰলৈ যাওঁ। অ' চিনু, হাই ক। কবিছে কচোন, লাইক কৰি দিব। কি খবৰ কচোন, কি খবৰ? খুব ধুনীয়া, কি খবৰ? এনে কবলি কি খবৰ তোমালোকৰ? আইতা আহিছে আমাক বলকচোন চাওঁগৈ। এইয়া আইতা হাই কোৱা, হাই কোৱা, কৈ দিয়া, লাইক কৰিব কৈ দিয়া। এয়া আৰু সেইকাৰণে পুৰি বনাম, চাই বেলি আছোঁ। আপোনালোকে চাই থাকিব। আমাৰ যোগাৰ কৰি আছে, বলক চাওঁ। এতিয়া আমাৰ ভিতৰত সহযোগৰ হৈ আছে, বলকচোন চাওঁ। এয়া যোগাৰ কৰি আছে মায়ে চাহৰ। ইফালে খুৰীয়ে চাহ বাকী আছে। খুৰী এয়া মামা বহি আছে। এজনী মামী, মা সৰু মামী। এনে 2 নম্বৰৰ খুৰী। এয়া পুৰি বনাইছে। পাপা একোখনে এতিয়া পুৰি চাহ খাবলৈ লৈছোঁ। এয়া চব যোগাৰ কৰি আছে। দিবলৈ আহিছে, হ'ব দেখাই আছোঁ। চাহ খাইছোঁ এতিয়া। ৰাতিপুৱাৰ পৰা একোৱে খাবলৈ পোৱা নাই, সময় পোৱা নাই, এতিয়া চাহ খাইছোঁ। ভিনুৱে একদম আগত লৈছে। মামীয়ে চাহৰ কাপ বিলাহ আছে, চাহ দি আছে। খুৰীয়ে দিছে। দীপকা গোটেই প্লেটখনে পাই গৈছে খাবলৈ। এয়া যোগাৰ কৰি আছে। জানপেহীয়ে মাছ ভাজি আছে। ঐ জানপেহী, কিবা এটা ক কিবা এটা। এয়া জানপেহীয়ে মাছ ভাজি আছে। জানপেহী এয়া সকামৰ
এয়া ভাত, এয়া তৰকাৰী, এয়া ভাত, তাৰপৰা এয়া চব্জি, বেঙেনা চব্জি, তাৰপৰা এয়া মাছৰ কণী, এয়া মাছৰ কণী, এয়া তাৰপৰা এয়া জলকীয়া যোগাৰ কৰা হৈছে। আমি এই গাড়ীতে থৈছোঁ, তাৰপাছত খাম আৰু। সকলোখিনি দ্ৰব্য গাড়ীৰ ভিতৰত থোৱা হৈছে। তিনিওজনীয়ে হাঁহ এটা কৰি দিয়ক। হাঁহ এটা কৰি দিয়ক তিনিওজনীয়ে। এইজনী মামী লাজতে পলাইছে। আমাৰ মামা লৈ আহিছে। হাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তাৰ সাবস্ক্ৰাইবটো ভালকে ফুটাই নাই মুখত হয়নে? আৰু ভালনে খবৰ শুন? ভালনে খবৰ? এয়া মামা লৈ আহিছে। স্কুলৰ পৰা লৈ আহিছে মামাই। সৰু মামী পোৱালি হয়নে? তোৰ নামটো কৈ দে। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত পাঠক। বাখা ধুনীয়াকে বনাই আছে। মাছৰ তৰকাৰী বনাব, মাছৰ তৰকাৰী। এয়া খাওঁ। এয়া খাই কৰি হোৱা বহি আছে। এয়া দেউৰী হাফ পেণ্ট পিন্ধি আছে দেউৰীয়ে। তেনেহ'লে ব্লগটো ইমানতে সমাপ্ত মাৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।